হেল্ল' এভৰিৱান, আজি বহুদিনৰ মূৰত ভাবিলোঁ আপোনালোকলৈ এটা ভিডিঅ' লৈ আহোঁ বুলি। আপোনালোকে সকলোৱে চাগে অৱগত যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনখন এইবাৰ মহবন্ধাৰ এৰালতলী পথাৰত অনুষ্ঠিত হৈছিল। যোৱা ফেব্ৰুৱাৰী 6, 7, 8 আৰু 9 তাৰিখে এই অধিৱেশন হৈছিল। অধিৱেশনৰ শনিবাৰ অৰ্থাৎ 8 ফেব্ৰুৱাৰী তাৰিখে ময়ো এপাক মাৰিছিলোঁ। দেখা পাইছিলোঁ সমূহ ভকত বৈষ্ণৱৰ পদধূলাৰে এৰালতলী পথাৰখন বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হোৱা। পুৱা 6 বজাতে ঘৰৰ পৰা ওলোৱা মই অধিৱেশনৰ প্ৰতিটো দৃশ্য যেনে ভাগৱত শোভাযাত্ৰা, মূল মঞ্চৰ কাৰ্যসূচী, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান যেনে ভাওনা, বৰগীত আদি চাই অতিকে আপ্লুত হ'লোঁ যে মই দেওবাৰে পুৱাহে আকৌ ঘূৰি আহিব পাৰিলোঁ। অধিৱেশনখন সুশৃংখলিত ৰূপে পাৰ হৈ যোৱাত সহায় কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানসপুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনী ইমান সুন্দৰকৈ নিয়াৰিকৈ কামবোৰ কৰি যোৱা দেখি মোৰ খুবেই ভাল লাগিছিল। ভাবিলোঁ এয়া আপোনালোকলৈও বুলি অলপমান ভিডিঅ' কৰি লৈ আহোঁ। হয়তো আপোনালোকে বিভিন্ন চেনেল নহ'লে বা ইউটিউবত এই ভিডিঅ'সমূহ হয়তো দেখা পাইছেই। ভাবিলোঁ তথাপিতো আপোনালোকলৈ ময়ো আৰু অকণমান ভিডিঅ' কৰি লৈ যাওঁ। অধিৱেশনত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজন ভকতেই ইমানেই ভক্তিৰসত বুৰ গৈ আছিল, অধিৱেশনৰ কাৰ্যসূচীত ইমানেই আপ্লুত হৈ আছিল যে তেওঁলোকে পাহৰি গৈছিল কেতিয়া গধূলি হৈছে আৰু কেতিয়া ৰাতি হৈছে। এয়া আছিল লাহিং আঞ্চলিক শাখাৰ মানে আমাৰ আঞ্চলিকখনৰ কণ কণ শিশুসকলে ভাও দিয়া এখন ঝুমুৰা। নাম আছিল অৰ্জুন ভঞ্জন। তেওঁলোকৰ ভাও চাই প্ৰত্যেকজন লোকেই আনন্দিত হ'ল। আৰু এয়া আছিল প্ৰায় 12:30-1 বজাৰ দৃশ্য। মূল মঞ্চত অনুষ্ঠিত হৈছিল বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। তেতিয়ালৈও মানুহৰ সমাগমৰ অন্ত পৰা নাছিল। আৰু বিহু থাকিব আৰু মই নাথাকিম, হ'ব জানো পাৰে। বাৰু আজিলৈ আহিছোঁ, বাই।